শ্ৰদ্ধেয় ৰাইজ, আপোনালোকে ইতিমধ্যে নিশ্চয় গম পাইছে সৰ্বানন্দ সোণোৱাল চৰকাৰে এখন অধ্যাদেশৰ জৰিয়তে এতিয়া আমাৰ মাটি কাঢ়ি ল'ব খুজিছে। কাহানি যিধৰণে ভাষা সংস্কৃতি বিপন্ন কৰিব খুজিছে, এইবাৰ মাটি কাঢ়ি ল'ব বিচাৰিছে। আমাৰ খেতিয়কৰ, আমাৰ থলুৱা খিলঞ্জীয়া খেতিয়কৰ মাটি কাঢ়ি লৈ এতিয়া পুঁজিপতিক গতাই দিব খুজিছে। এই অধ্যাদেশখন অতি ভয়ংকৰ। কাহ যেনেধৰণে ভয়ংকৰ, এই অধ্যাদেশখনো ভয়ংকৰ। আমি দেখা পাইছো যে যোৱা 4 বছৰ 3 মাহত এটা উদ্যোগ স্থাপন কৰিব পৰা নাই। এইখন চৰকাৰে এটা উদ্যোগ স্থাপন কৰিব পৰা নাই। এতিয়া উদ্যোগীকৰণৰ নামত চলাহী কথা কৈ আমাৰ খেতিয়কৰ মাটি পুঁজিপতিক গতাই দিব ওলাইছে। এইটো ভয়ংকৰ সিদ্ধান্ত, এটা জাতিধ্বংসী সিদ্ধান্ত। এই সিদ্ধান্ত কোনো অসমীয়াই মানি লোৱা উচিত নহব। ইয়াত ৰাজনীতিৰ কথা নাই, ইয়াত কংগ্ৰেছ এজিপি বিজেপি বুলি কথা নাই। যিসকলে নিজকে অসমীয়া বুলি ভাবে, নিজকে স্বাভিমানী অসমীয়া বুলি ভাবে, সকলোৱে ইয়াৰ প্ৰতিবাদ কৰিব লাগিব, সকলোৱে ইয়াৰ বিৰুদ্ধে মাত মাতিব লাগিব। আমি দেখা পাইছো যে এইখন চৰকাৰে উদ্যোগ স্থাপন বাদ দিয়ক, সংস্থাপন বাদ দিয়ক, একো কৰিব পৰা নাই। এতিয়া তেওঁলোকে শেষ মুহূৰ্তত ভূ মাফিয়াৰ ৰূপত অৱতীৰ্ণ হ'ব খুজিছে। এতিয়া মাটিৰ সিন্ডিকেট কৰিব খুজিছে। আমাৰ থলুৱা জনজাতি ভূমিহীন মানুহে দীৰ্ঘদিন ধৰি মাটিৰ অধিকাৰক লৈ আন্দোলন কৰিছে। তেওঁলোকক মাটি দিব পৰা নাই, থলুৱা মানুহক মাটিৰ অধিকাৰ দিব পৰা নাই। যিসকল মানুহৰ হাতত আমাৰ মাটি আছে, সেই মাটিখিনি এতিয়া কাঢ়ি ল'ব বিচাৰিছে। এতিয়া মনে মনে থাকিলে নহব, মাত মাতিব লাগিব। আজি আমাক বিৰোধীক লকডাউন দি ঘৰৰ ভিতৰত সোমাই ৰাখিছে। আজি ইচ্ছা থাকিলেও আমি ৰাজপথলৈ আজি ওলাই যাব পৰা নাই, কিন্তু আমি যাম, আমি ৰাজপথলৈ যাম, আমি ৰাইজৰ মাজলৈ যাম, ৰাইজক সজাগ কৰিম, সংগঠিত কৰিম। আৰু সোণোৱাল চৰকাৰে অসমীয়া জাতিটোক ধ্বংস কৰিব খোজা এটাৰ পিছত এটাকৈ যি সিদ্ধান্ত লৈছে, কোনো এটা সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ নিদিওঁ। আৰু এতিয়া এই নতুন অধ্যাদেশ, মাটি কাঢ়ি লোৱা এই অধ্যাদেশখনৰ বিৰুদ্ধে আমি ৰাইজৰ ওচৰলৈ যাম। আৰু মাত্ৰ 2 দিনমান ধৈৰ্য ধৰক, এই লকডাউন শেষ হওক। আমাক এই ধৰণে আৰু ভিতৰত সোমাই ৰাখিব নোৱাৰে, কোনোপধ্যে আমি আৰু সোমাই নাথাকো। ইয়াত অসমীয়া জাতিক বচোৱাৰ, অসমীয়া জাতিক জীয়াই ৰখাৰ প্ৰশ্ন জড়িত হৈছে। গতিকে আমি আৰু ঘৰত সোমাই থাকিব নোৱাৰিম। আমি আশা কৰিছো, আমি আবেদন জনাইছো, আমি আহ্বান জনাইছো, প্ৰত্যেকজন অসমীয়া মানুহে এই সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠক। নহলে জাতি নাবাচে, নহলে আমাৰ মাটি ভেটি একো নাবাচে।